কামৰ পৰা কৰা পৰিলক্ষিত হয় যাৰ ফলত বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছে কিন্তু এতিয়াৰে পৰা WhatsAppৰ যোগেদি ব্লেকমেইল কৰিব নোৱাৰিব আপোনাক কাৰণ WhatsAppত নতুন ফিচাৰ সংযোজন কৰা হৈছে WhatsAppত সংযোজন কৰা হৈছে নতুন ফিচাৰ স্ক্ৰিনশ্বটৰ যোগেদি ব্লেকমেইল কৰিব নোৱাৰিব এতিয়াৰে পৰা আৰু কাকো কাৰণ নিৰ্দিষ্ট সময়ৰ ভিতৰত ডিলিট হৈ যাব মেছেজ আৰু নতুন এন্ড্ৰইড ভাৰ্জনত এই সুবিধা উপলব্ধ হ'ব আৰু WhatsApp ব্যৱহাৰকাৰীলৈ এক সুখবৰ যেটো দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হয় WhatsAppৰ যোগেদি বহুতো ব্লেকমেইলিং তথা নেতিবাচক কাম কৰা পৰিলক্ষিত হয় একাংশ দুষ্ট চক্ৰই কিন্তু এতিয়াৰ পৰা WhatsAppৰ যোগেদি সেই কাম কৰিব নোৱাৰিব কাৰণ স্ক্ৰিনশ্বটৰ যোগেদি ব্লেকমেইলিং কৰিব নোৱাৰিব এতিয়াৰ পৰা WhatsAppত নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰণ ডিলিট হৈ যাব মেছেজ আৰু তেনে এক নতুন ফিচাৰ সংযোজন কৰা হৈছে WhatsAppত এই সন্দৰ্ভত আমাক অধিক তথ্য দিব অতিৰিক্ত সাংবাদিক সৌৰভ ঠাকুৰীয়াই হয় সৌৰভ ঠাকুৰীয়া WhatsAppৰ যেটো নতুন ভাৰ্জন সেই নতুন ভাৰ্জনত আৰু কি সুবিধা থাকিব লোকসকলৰ বাবে উল্লেখনীয় কথা যে WhatsAppত নতুনকৈ সংযোজন কৰা হৈছে ডিলিটৰ অপশ্যন কিন্তু এটা কথা আমি আগতে কৈলো WhatsAppত কিন্তু ডিলিটৰ অপশ্যন এটা আছিল ডিলিট অপশ্যন আছিল আৰু ডিলিট ফৰ এভৰিৱান অপশ্যনো আছে কিন্তু তাৰ পিছত বৰ্তমান নতুনকৈ এই ব্যৱস্থা সংযোজন কৰা হ'ব য'ত নিজে নিজে ডিলিট হৈ যাব সেই অপশ্যন আপুনি ৰাখিব লাগিব তাৰ পিছত 1 ঘণ্টা 2 ঘণ্টা অথবা 6 ঘণ্টা এসপ্তাহ তাৰ ভিতৰত আপুনি যি অপশ্যন বিচাৰে সেই অপশ্যন মতে সেই মেছেজসমূহ ডিলিট হৈ যাব ইয়াৰ দ্বাৰা এটা কথাই ক'ব পাৰি যে যি আমি ধৰক কেতিয়াবা মোবাইল ফোনৰ কাৰোবাৰ লগত কথা পাতিছিলোঁ সেই কথা পতাবোৰ কোনোবাই যাতে স্ক্ৰীনশ্বট মাৰি ৰাখিব নোৱাৰে তাৰ বাবে এনেধৰণৰ নতুন সুবিধা উপলব্ধ কৰাৰ কাৰণে যোজা চলাইছে WhatsAppে আৰু তাৰ কাৰণে নতুন যি এণ্ড্ৰইড ভাৰ্চন আছে সেই এণ্ড্ৰইড ভাৰ্চনত এই সুবিধাসমূহ উপলব্ধ কৰাৰ কাৰণে আগবাঢ়িছে WhatsAppে আমি পুনৰবাৰ কৈছোঁ WhatsAppে নতুন সংযোজন আনিব নতুন সংযোজনত আপোনাৰ WhatsAppৰ যি মেছেজ আছে সেই মেছেজসমূহ নিজে নিজে ডিলিট হ'ব আপুনি অপশ্যন ৰাখিব লাগিব তাতে আমি এই কথা ক'ব লাগিব যে এণ্ড্ৰইড বিটা ভাৰ্চন 2.19.348 এই যি ভাৰ্চন আছে এই ভাৰ্চনত নতুনকৈ এই সংযোজন হ'ব আৰু ইয়াৰ পিছত এই সংযোজনৰ পিছতেই আমাৰ সকলোৱে এই সুবিধা লাভ কৰিব পাৰিব এটা ডাঙৰ কথা পুনতে আছিলে WhatsAppৰ ডিলিট অপশ্যন আৰু WhatsApp এভৰিৱান ভাৰ্চন তাত আপোনাৰ এভৰিৱান কৰিলে কিছু সময়ৰ ভিতৰত আপুনি সেই এভৰিৱানৰ ডিলিট কৰিলে সকলোৱে দেখা নোপোৱা হৈ গৈছিল কিন্তু এতিয়াৰ পৰা আপোনাৰ যি মেছেজ কৰিছে আপুনিও যদি ডিলিট কৰি ৰাখিছে তেতিয়াহ'লে সেই মেছেজো দেখা পায় কিন্তু বৰ্তমান যি নতুন সংযোজন হ'ব সেই নতুন সংযোজনৰ বাবে যি মেছেজ আছে সেই মেছেজ কোনেও দেখা নাপাব নিজে নিজে নোহোৱা হৈ যাব সেই মেছেজ যাৰ দ্বাৰা কোনো স্ক্ৰীনশ্বট ল'ব নোৱাৰিব পিছৰ পৰীক্ষা আপুনি ইয়াত অপশ্যন দিব 1 ঘণ্টাৰ দিব এদিনৰ দিব এসপ্তাহ দিব এমাহৰ দিব আৰু এবছৰ দিব এইকেইটাৰ ভিতৰত অপশ্যন দিব আৰু এই অপশ্যনকেইটাৰ ভিতৰত আপুনি যিটো অপশ্যন আপুনি নিজে ৰাখি থয় সেই অপশ্যনসমূহ নিজে নিজে ৰাখি থোৱাৰ পিছত নিজে নিজে সেই মেছেজসমূহ ডিলিট হ'ব আমি পুনৰবাৰ কৈছোঁ WhatsAppত কিন্তু ডিলিট অপশ্যন আছে এটা ডিলিট অপশ্যন আছে আৰু এটা আছে ডিলিট ফৰ এভৰিৱান আৰু ডিলিট ফৰ এভৰিৱান কিছু সময়ৰ বাবে থাকে আনহাতে যি ডিলিট অপশ্যন আছে সেই ডিলিট অপশ্যন আপোনাৰ পৰাহে ডিলিট হয় কিন্তু আপুনি যালৈ মেছেজ কৰিছে সেই মেছেজসমূহ ডিলিট নহয় কিন্তু বৰ্তমান এণ্ড্ৰইডত এই সংযোজন আহিবলৈ ধৰিছে আৰু এণ্ড্ৰইডত এই সংযোজন হোৱাৰ পিছত কাৰো স্ক্ৰীনশ্বট লৈ কোনো ব্লেকমেইলিং কৰিব নোৱাৰিব বুলি WhatsApp কৰ্তৃপক্ষই জানিব দিছে পৰিশৰ্মা হয় সৌৰভ ঠাকুৰীয়া আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অধিক তথ্য দিলে যিহেতু নতুন এক সংযোজন আহি আছে WhatsAppত আৰু WhatsAppৰ যোগেদি এতিয়াৰ পৰা কোনো লোকে কোনো লোকক ব্লেকমেইল কৰিব নোৱাৰিব কাৰণ স্ক্ৰীনশ্বটৰ যোগেদি ব্লেকমেইল কৰিব পৰা সুবিধা নাৰাখে এতিয়া WhatsAppে আৰু WhatsAppৰ এণ্ড্ৰইডৰ ভাৰ্জনত এই সুবিধা উপলব্ধ হ'ব আমি আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীনত এনেদৰে ডিলিট মেছেজৰ অপশ্যন কিছুমান থাকিব অফ থাকিব 1 আৱাৰ থাকিব 1 ডে থাকিব বা এমাহৰ বাবে থাকিব আৰু এবছৰৰ বাবে থাকিব সেই অপশ্যনটোত আপোনালোকে চুজ কৰিব আপোনালোকৰ এদিনৰ কথা বাৰ্তাখিনি আপোনালোকক লাগে নে এবছৰৰ কথা বাৰ্তাখিনি আপোনালোকক লাগে আৰু সেইমতে আপোনালোকে যি অপশ্যন চুজ কৰিব সেই অপশ্যনৰ মতে আপোনালোকৰ WhatsAppটো পৰিচালিত হ'ব